নমস্কাৰ স্বাগতম জনাইছোঁ ৰিষ্টাৰ্ট একাডেমি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰায় টোটেল 20টা জেনেৰেল নলেজৰ কুৱেশ্যনসমূহ আগন্তুক এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে ভালদৰে চাই যাব আৰু কমেণ্ট কৰিবলৈ চেষ্টা কৰিব। আৰু একেবাৰে শেষত আপোনালোকে কিমান স্ক'ৰ কৰিব পাৰিলে, অৰ্থাৎ 20টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। তো বলক আজিৰ আমি চিৰিজটো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, When was Nameri National Park included in the Tiger Project? অৰ্থাৎ নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়? অপশ্যন এ দিয়া আছে 2006 চনত, বি দিয়া আছে 2001 চনত, চি দিয়া আছে 2002, ডি দিয়া আছে 2000 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2000 চনত। নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হয়? 2000 চনত ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হয়। আহক এটা নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য ছেকেণ্ড বাৰ্ডছ নেচাৰী ইন আছাম? অৰ্থাৎ অসমৰ দ্বিতীয়খন পক্ষী উদ্যান কোনখন? অপশ্যন এ দিয়া আছে চান্দবী, বি দিয়া আছে বৰদৈ বাম বিলমুখ, আৰু চি দিয়া আছে পানী দিহিং, ডি দিয়া আছে দীপৰ বিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰদৈ বাম বিলমুখ। আৰু এই বৰদৈ বাম বিলমুখখন ক'ত আছে বুলি কেতিয়াবা সুধিব পাৰে, তেতিয়া আপোনালোকে লিখিব লখিমপুৰত আছে বুলি লিখিব। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, টু হাট, চকীহাট এণ্ড মাছৰহাট মাৰ্জ টু ফ্ৰম এ ডিষ্ট্ৰিক্ট, হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট? অৰ্থাৎ চকীহাট আৰু মাছৰহাট নামৰ দুখন হাট একত্ৰিত হৈ এখন জিলাৰ সৃষ্টি হৈছিল। এই জিলাখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। অৰ্থাৎ চকীহাট আৰু মাছৰহাট নামৰ দুখন ঠাই একত্ৰিত হৈ যোৰহাট জিলাৰ সৃষ্টি হৈছিল। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লৱেষ্ট মেল টু ফিমেল ৰেচিঅ'? অৰ্থাৎ অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাত আটাইতকৈ কম? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। অৰ্থাৎ ডিমা হাছাও জিলাত পুৰুষ মহিলাৰ অনুপাত আটাইতকৈ কম। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইয়েষ্ট মেল টু ফিমেল ৰেচিঅ'? অৰ্থাৎ অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাত আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। আটাইতকৈ কম কি আছিল? ডিমা হাছাও, আৰু আটাইতকৈ বেছি বাক্সাত। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য নভেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ অফ হুইচ আছামিজ ফ্ৰীডম ফাইটাৰ? অৰ্থাৎ কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস অভিযাত্ৰী? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। অৰ্থাৎ অভিযাত্ৰী উপন্যাসখন চন্দ্ৰপ্ৰভা শইকীয়াৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ দ্য অথৰ অফ অশান্তৰ ইলেক্ট্ৰন? অৰ্থাৎ অশান্তৰ ইলেক্ট্ৰনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সৌৰভ কুমাৰ চলিহা। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ ৰামধেনু? অৰ্থাৎ ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। অৰ্থাৎ ইন্দ্ৰকমল বেজবৰুৱা আছিল ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ষ্টাডি এট প্ৰেচিডেঞ্চি কলেজ কলকাতা? অৰ্থাৎ কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। অৰ্থাৎ কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া আছিল গুণাভিৰাম বৰুৱা। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ জ্যোতিষ চিত্ৰবন এষ্টাব্লিছড? অৰ্থাৎ জ্যোতিষ চিত্ৰবন কোন চনত স্থাপিত হৈছিল?
অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ জ্যোতিচিত্ৰাবন স্থাপন হৈছিল 1968 চনত। 1968ত জ্যোতিচিত্ৰাবন স্থাপিত হৈছিল। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য বিলাবেশ্বৰ টেম্পল লোকেটেড ইন আছাম, অৰ্থাৎ বিলাবেশ্বৰ দেৱালয় অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ বিলাবেশ্বৰ দেৱালয় নলবাৰী জিলাত আছে। আহা নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ মাধৱদেৱ মাদাৰ, অৰ্থাৎ মাধৱদেৱৰ মাতৃৰ নাম কি আছিল? এইটো আমি প্ৰায়খিনিয়ে জানো, কমেণ্ট কৰিব চেষ্টা কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ মাধৱদেৱৰ মাকৰ নাম আছিল মনোৰমা। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট হেজ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট, অৰ্থাৎ তলৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি? অপশ্যন কেইটাত দিয়াৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ দ্য চিটি অফ কামৰূপ, অৰ্থাৎ কামৰূপ মহানগৰতে আটাইতকৈ সাক্ষৰতাৰ হাৰ বেছি থকা জিলা। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিজয় বিশ্বনী। আৰু ইয়াৰ আগৰজন কোন আছিল বুলি যদি সোধে তেতিয়া হ'ব এন কটেশ্বৰ সিং, ইয়াৰ আগৰজন। তাৰ আগৰজন আছিল আকৌ আমাৰ সুধাংশু ধুলীয়া। আৰু হলিৰাম ডেকা আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমজন ন্যায়াধীশ। চাৰিটা কুৱেশ্যনে পাই গ'লোঁ আমি। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য এৰিয়া অফ মাজুলী দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ বৃহত্তম নদী মাজুলীৰ মাটিকালি কিমান? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ 850 স্কোৱাৰ কিলোমিটাৰ হয় মাজুলীৰ বৰ্তমান মাটিকালি। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ট্ৰাইব ৱাজ দ্য ফাৰ্ষ্ট টু কাল্টিভেট পেৰি ইন আছাম, অৰ্থাৎ কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ বড়ো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ অফ দ্য ফলোয়িং সত্ৰ ৱাজ দ্য ফাৰ্ষ্ট টু হল্ড দ্য ৰাস ফেষ্টিভেল, অৰ্থাৎ তলৰ কোনখন সত্ৰত প্ৰথমে ৰাস মহোৎসৱ অনুষ্ঠিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ দক্ষিণপাট সত্ৰত প্ৰথমে ৰাস মহোৎসৱ অনুষ্ঠিত হৈছিল। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, গিভন স্নেকচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট, অৰ্থাৎ গিভন অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ যোৰহাট জিলাত গিভন অভয়াৰণ্য অৱস্থিত। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইনিচিয়েটেড দ্য ফাৰ্ষ্ট মঞ্চ বিহু ইন আছাম, কাৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে মঞ্চ বিহুৰ আয়োজন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ ৰাধা গোবিন্দ বৰুৱাৰ উদ্যোগতেই অসমত প্ৰথমবাৰৰ বাবে মঞ্চ বিহুৰ আয়োজন কৰা হৈছিল। আহক আজিৰ এই ছিৰিজৰ অন্তিমটো কুৱেশ্যন চাওঁ। অন্তিমটো কুৱেশ্যন দিয়া আছে, টু হিৰোজ অফ আছাম টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ, ইফন ভগদত্ত হু ইজ দ্য আদাৰ, অৰ্থাৎ প্ৰশ্নটো কি সুধিছে যে কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ দুজন বীৰে অংশ লৈছিল, এজন যদি ভগদত্ত আছিল আনজন কোন আছিল? এই কুৱেশ্যনটোৰ উত্তৰ আপোনালোকে জনাব। এই কুৱেশ্যনৰ উত্তৰ আপোনালোকলৈ এৰিলোঁ। আগন্তুক ছিৰিজত ইয়াৰ উত্তৰ দিব, উত্তৰটো মই জনাই দিম। আৰু আজিৰ এই ছিৰিজটো আপোনালোকে কেনেকুৱা পালে, আৰু ছিৰিজটোৱে যদি আপোনালোকক সহায় কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব
লগতে বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমেই আপোনালোকে পায়। ধন্যবাদ।